হয়তো বহুতে ক'ব যে কি অসমীয়া ছোৱালী দৈ চিৰা খাব নোৱাৰে। হেপী বিহু। হে এভৰিৱান, মই ঋতুস্মিতা শৰ্মা স্বাগতম জনাইছোঁ মোৰ অন্য এটি নতুন ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু মোৰো বহুত বেছি ভাল। ৰাতিপুৱা বিহু বুলি গা পা ধুই একেবাৰে পূজা সজা কৰি ৰেডি হৈ লৈছোঁ। আচলতে আমাৰ পিঠা বনোৱা হোৱাই নাই, গুড়া খুন্দাই নাই। আপোনালোকে চাগে সকলোৱে বনালে। এতিয়া মাৰ মই যাম গুড়া খুন্দিবৰ কাৰণে। আমি আহিছোঁ পিঠাগুড়ি খুন্দিব মাৰ লগৰ আণ্টি এজনীৰ ঘৰত। অলপ দূৰত ঘৰ, তথাপিও আহিছোঁ কাৰণ মই এইটোৱে কওঁ যে এনেকৈ ঢেঁকী গুড়কি পিঠা বনাই যিটো বিহু পালন কৰা হয়, সেইটো যদি আমি বাদ দি কিনে বজাৰৰ পিঠা লাড়ু কিনি বিহু খোৱা বুলি কওঁ, তেন্তে আমাৰ পিছৰ জেনেৰেশ্যনবোৰে পিঠা চিঠা এইবোৰ একো নাজানিবই। সেইবাবে আমি যিমানখিনি পাৰোঁ এইবোৰ এৰি দিব নালাগে। আৰু এনেও মই ঢেঁকী দিবও নাজানো, কিন্তু এনেকৈ যদি নিশিকোঁ তেন্তে কি হ'ব? পিছে মোৰ এটা ষ্টৰি মনত পৰিছে। মই একেবাৰে সৰু থাকোঁতে ঠাণ্ডাৰ বন্ধ, গৰমৰ বন্ধ এইবিলাক মিলাই কিনে মামাহঁতৰ তাত বহুত দিন থকাকৈ গৈছিলোঁ। আৰু তেতিয়া এই বিহুৰ সময়ত মাহীহঁতে ঢেঁকী দিয়া দেখিলে মোৰ মন যায়। কিন্তু এই মস্ত ঢেঁকীটো লৰাও কেনেকৈ? সেইবাবে মোক এজন মামাই সৰু ঢেঁকী এটা বনাই দিছিল মোৰ চাইজৰ। আৰু যেতিয়াই মাহীহঁতে ঢেঁকী দিব যায়, সেইটো কাষত ৰাখি ময়ো ঢেঁকী দিওঁ। এতিয়াও মোৰ ঢেঁকীটো মামাহঁতৰ তাত ভিতৰত ভৰাই থোৱা আছে। কি যে দিন সেইবোৰ। আণ্টিহঁতৰ পৰা ওলাই আমি গ'লোঁ বেলতলা বজাৰ মাছ কিনিব। বহুত মাছ চালোঁ, দামবোৰ বাপৰে। তথাপিও আমি ঘূৰি ঘূৰি ৰৌ আৰু বৰালি অলপ লৈ ল'লোঁ। ঘৰ আহি পালোঁ, এনেকৈ ইমান মাছ তাছ দেখি কিনে মনটো ভাল লাগি যায়। আমি বহুত সময় ৰখি কিনে চাই আছিলোঁ, মা আৰু মই। বহুত কিবাকিবি ল'লোঁ, মাছ ল'লোঁ, ক্ৰীম ল'লোঁ, ব্ৰইলাৰ ল'লোঁ, তেনেকৈ কিবাকিবি ল'লোঁ। এতিয়া ভাত খাম। আৰু এইফালে মায়ে মাছ ভাজি আছে। মাছ ভাজা ৰেডি। কি মাছ ভাজিছা কোৱা আকৌ? ৰৌ মাছ ভাজিছোঁ, বৰালি মাছটো বাকী আছে, এতিয়া এইখিনি কৰি ল'ম। মাছ ভাজাৰে ভাত খাই ল'ব লাগিব এতিয়া ৰৌ মাছেদি ভাত খাই লওঁ প্ৰথমতে। এয়া বাকীখিনি আৰু ইয়াত আছে, মই ভাজি আছোঁ। এয়া নাৰিকল চুৰুকি আছোঁ। এইফালে হৈ গৈছে, পায়ো চুৰুকিছে, ময়ো চুৰুকিছোঁ। আৰু এইফালে দেখিছে নাই কি যোগাৰ লগাই দিছোঁ। পিৰা নাই কাৰণে যোগাৰ লগাই দিছোঁ। আৰু এইফালে আমাৰ কুকুৰটোক চাওক, নাৰিকল খাই আছে। এয়াই আমাৰ বিহুৰ যোগাৰ। হেই এভৰিৱান, কি 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 ই মাতি আছে মোক ব্লগ বনাব দিয়া নাই। ক'ত যোৱা? আমি খালি ব্লগ বনাম, ভিডিঅ' বনাম। চাওকচোন কুটুমটো কি হৈছে, কি হৈছে, কি হৈছে, কি লাগে? মই বৰ ভিডিঅ'টো বনাই লওঁ, তাৰপিছত হ'ব। সেই কালিৰ ব্লগটো মোৰ আধা হৈ থাকিল। দিনতটো বনালোঁ, তাৰপিছত গধূলি মোৰ লাহে লাহে এইফালে পিছফালে ডিঙি এনেকুৱা বিষ উঠিছে। মই একদম ষ্ট্ৰেইট, এনেকৈও ঘূৰিব নোৱাৰোঁ, এনেকৈও ঘূৰিব নোৱাৰোঁ, একো কৰিব পৰা নাই শান্তিমতে। পিছত বিষৰ টেবলেট খাইছোঁ, তাৰপিছতহে ভাল পাইছোঁ। এতিয়াও অলপ অলপ আছে, কিন্তু পিঠা চিঠা বনাম বুলি ভাবিছিলোঁ, একো নহ'ল। মাক এতিয়া অকলে ইমানখিনি বনাব দিবতো নোৱাৰি। সেইকাৰণে ভাবিলোঁ কি আজি বনাম। আৰু ৰাতি পাৰ্টি কৰিলোঁ বাৰু, খানা চানা খালোঁ। তথাপিতো আৰু দেখাব পৰা অৱস্থাত মই একো নাছিলোঁ। সেইবাবে ভাবিলোঁ আজিৰ দিনটোত কি কি কৰোঁ সেইখিনিয়ে দেখুৱাই দিওঁ। এতিয়া মই আজি ঘৰ সাৰিলোঁ, ঘৰ মুচিলোঁ, গা ধুব আছে। গা চা ধুই উঠি ভাবিছোঁ পিঠা বনাওঁ মাৰ লগত। আৰু লগতে আমাৰ জাম্পুৰ ফালৰ পৰা গুড মৰ্ণিং, হেপী বিহু। এয়া মই এইফালে নাৰিকলখিনি গুড় দি ভাজিব লৈছোঁ। আৰু এইফালে মায়ে পিঠা বনাব ষ্টাৰ্ট দিছে। প্ৰথমে তিলেদি বনাইছে। মাক প্ৰথম বনাই ল'ব দিছোঁ, যাতে ভালকেইখনমান বনি লওক প্ৰথমতে। কাৰণ মই ধৰিলে কি হয় ভগৱানে জানে আৰু। এয়া চাওক, কৈছিলোঁৱে নহয়, 4খন বনালোঁ, 4 নম্বৰখন ভাঙি গ'ল, 3 নম্বৰখন অলপ ঠিক, ছেকেণ্ডখন আৰু অলপ ঠিক, আৰু প্ৰথমখন আৰু ঠিক।
ওলোটা হৈ গ'ল ভাই আৰু লগতে গোটেই টাৱাৰ গুড়াবোৰ লাগি দেই গ'ল কি যে হ'ব এতিয়া সাফা কৰি মিলি আকৌ বনাইছোঁ আৰু বহুত কিটা ফেইল এটেম্পছৰ পিছত ফাইনালি মোৰ পাৰফেক্ট পিঠা হৈ গ'ল এতিয়াহে মনটো ভাল লাগিছে কালি যেহেতু মটন খালোঁ তো আজি চিকেন বনাই আছোঁ তো এতিয়া ভাত খাই ল'লোঁ মই যেহেতু চিকেন বনাইছিলোঁ মায়ে পনীৰ বনালে দেন মাছ ভাজিছিলে তেনেকৈ খালোঁ বহুত সোনকাল হৈ আছে 7:30 বাজিছেহে এতিয়া মানে দিনত দৈ চিৰা খালোঁ আৰু মোৰ পেটত দৈ চিৰা মানে একদম নাযায় এতিয়া হয়তো বহুতে ক'ব যে এই কি অসমীয়া ছোৱালী দৈ চিৰা খাব নোৱাৰোঁ মই সৰুৰ পৰাই নোৱাৰোঁ উপায় নাই তথাপিতো খাইছোঁ আৰু ইহঁতৰ লগত অলপমান নহ'লে আৰু নাখালোঁ হয় সেই এনেকৈ খাই কিনে মানে দিনত একো নাখালোঁ সেইবাবে এতিয়া জল্দি ভাত খাই দিছোঁ কালি যিহেতু মোৰ একেবাৰে ডিঙিৰ বিষ হৈ আছিল মানে একো ভালকৈ দেখুৱাব নোৱাৰিলোঁ মই দুপৰীয়ালৈকে ঠিকে আছিলে তাৰপিছত মানে আৰু একোৱে দেখুৱাব নোৱাৰিলোঁ তো তাৰ বাবে মনটো মানে বহুতখিনি বেয়া লাগি গ'ল কাৰণ মই প্লেনিংটো মানে আগৰ পৰাই কৰি থৈ দিছিলোঁ যে এনেকুৱা দেখাম তেনেকুৱা দেখাম একো দেখুৱাব নোৱাৰিলোঁ আজি যদিও ব্লগ বনাইছোঁ মানে সেই কালিৰ যিটো এক্সাইটমেণ্ট আছিল সেইটো আজি একো দেখুৱাব পৰা নাই তেন্তে এইখিনিয়ে আছিলে আজিৰ ভিডিঅ' লগ পাম নেক্সট ব্লগত